স্মাৰ্ট আছাম চেনেল। আজি মানে শিৱৰাত্ৰি উপলক্ষে আমি গৈ আছোঁ এতিয়া বৰ্তমান ওচৰৰে এখন থানলৈ, শিৱ মন্দিৰলৈ। আজি সোনকালে মানে তাতে এখন শৰাই আগবঢ়াবলৈ যাম বুলি ভাবিছোঁ। সোনকালে দিবলগীয়া হ'ল কিয়নো আজি আমি যাব লাগিব এঠাইলৈ। সেই ঠাইটুকুৰা আপোনালোকক দেখুৱাম। ক'লৈ যাব ওলাইছোঁ আজি আমি বৰ্তমান এতিয়া আমি থানখনলৈ গৈ আছোঁ। থানখনত যোৱাৰ পিছতে আমি সেই ঠাইটুকুৰালৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাম। আৰম্ভ কৰিছোঁ আজি ব্লগটো। আজিৰ দিনটো কি হ'ব ক'ব নোৱাৰোঁ। আজি প্ৰথম আৰম্ভ কৰিছোঁ। আজি এটা নতুন ব্লগ লৈ পেলাই আহিছোঁ আপোনালোকলৈ। আজি ব্লগটো কি হ'বগৈ মই ক'ব নোৱাৰোঁ। এতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া বৰ্তমান আমি থানলৈ গৈ আছোঁ বাৰু। তাৰপিছত থানত আপোনালোকক দেখুৱাই আছোঁ। নমস্কাৰ দি দিয়া, নমস্কাৰ দিয়া, নমস্কাৰ দিয়া বোলে, নমস্কাৰ দিয়া। এতিয়া আমি গৈ আছোঁ শিৱস্থানলৈ গৈ আছোঁ। আজি সোনকালে শৰাইখন আগবঢ়াবলগীয়া। আমি এতিয়া সেই শিৱস্থানখন পালোহি। বৰ সুন্দৰকৈ সজাইছে আজি শিৱৰাত্ৰি উপলক্ষে। এয়া চাওক শিৱ মন্দিৰৰ সেই চৌপাশটো। বৰ্তমান ভক্তগণ ইমান অহা নাই, যিহেতুকে আজি 6:30 বজাৰ পৰা পৰিছে। বৰ সুন্দৰকৈ সজাইছে ভিতৰৰ চৌপাশ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। হৈ গ'ল, আমি শিৱৰ পৰা আশীৰ্বাদ ল'লোঁ। আমি আহি এইমাত্ৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ওচৰ পালোহি। গাড়ীৰ সৈতে আহিলোঁ। আহিবৰ সময়ত এয়া সকলোৱে মিলি আহিলোঁ একেলগে। আজি মৃত্যুঞ্জয় মন্দিৰ চাবা মানে ন? আগতে আহিছেনে নাই? আহা নাই? এয়া আপোনাৰ চৌপাশৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিম। আমাৰ গাড়ী বহুত দূৰত পাৰ্কিং কৰিবলগীয়া হৈছে, যিহেতুকে আজি শিৱ মন্দিৰত মৃত্যুঞ্জয় মন্দিৰত আজি বহুত ভিৰ হ'ব। বহুতো ভক্তৰ আগমন ঘটিছে। গাড়ী বহুতো ভিৰ বাবে বহুত দূৰত পাৰ্কিং কৰিবলগীয়া হৈছে গাড়ী। চাই থাকক।
সন্মুখলৈ চাওকচোন মহামৃত্যুঞ্জয় মন্দিৰৰ সেই লিংগটো দেখা পোৱা গৈছে কিমান শুৱনি নহয়নে বাৰু ইয়ালৈ হাজাৰ হাজাৰ ভক্ত আহিছে আজিৰ দিনটো সকলোকে দেখা পাই ইমান ভাল লাগিছে পৰিৱেশটো কিমান এটা শুৱনি হৈ পৰিছে নহয়নে চাই থাকক আপোনালোকে ভিডিঅ'টো বিভিন্নজনে বিভিন্ন মনোকামনা লৈ এই মন্দিৰলৈ আহিছে সকলোৰে যেন মনোকামনা পূৰণ হয় বাবাই যেন সকলোৰে মনোকামনা পূৰ্ণ কৰে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব চাই গৈ থাকক আৰু বহুতো দেখাবলৈ বাকী আছে এতিয়া ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহি থকা ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন হিচাপে আপোনালোকৰ মোবাইলত পাই থাকে বন্তি ক'ত জ্বলাব দিছে চোৱা নাই
অভিমুখে ৰাওনা হৈছোঁ এতিয়া আমি গাড়ীত বহিছোঁ অন্তে সময়ৰ ভিতৰতে আমি ঘৰ পামগৈ এতিয়া আজি ব্লগ ভিডিঅ'টো ইমানতে সামৰিলোঁ